নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা খুব মন গ'ল আপোনালোকক অলপ ৰাতিপুৱাৰ অলপ সৌন্দৰ্যতা আপোনালোকক দৰ্শন কৰাবলৈ খুব মন গ'ল। আমাৰ ঘৰৰ সন্মুখৰ এইখিনি আমাৰ মা বনাইছে, এইবিলাক দেখিছেনে? ফুল ৰুইছে, আমাৰ মা সজাইছে এইবিলাক সকলোবিলাক। আপোনালোকক খুব মন গ'ল এইখিনি মোৰ এবাৰ দেখুৱাবলৈ। এটা খুব সুন্দৰ ফুলে মোৰ দৃষ্টি আকৰ্ষণ কৰিছে, মই আপোনালোকক সেই ফুলটো দেখুৱাম। কি সুন্দৰ ফুল এটাই মোৰ দৃষ্টি আজি বাৰুকৈ আকৰ্ষণ কৰি পেলাইছে। সেই ফুলটি মই আপোনালোকক দেখুৱাম। ইয়াতে এল'ভেৰা আছে, তুলসী আছে, ইয়াতে আপোনাৰ এইটো ফুলৰ গছ আছে। এই এটা ফুলে মোৰ মনটো এনেকৈ আকৰ্ষণ কৰি পেলালে যে মই নাথাকি নোৱাৰিলোঁ, মই আপোনালোকক দেখুৱাবলৈ বাধ্য হৈ গ'লোঁ। এই ফুলটো মই আপোনালোকক দেখুৱাম এতিয়া। আপোনালোকে কি সুন্দৰ লাগিছে, এটি সুন্দৰ গোলাপ ফুলে মোৰ মন আজি জয় কৰি পেলাইছে। এইবিলাকতো ফুল আছে দেখিছে, এইবিলাকো সুন্দৰ সুন্দৰ গোলাপ ফুল মাৰ হৈছে। এইডাল ধুনীয়া ধুনীয়া গোলাপ ফুল আছে ইয়াতে। এটি সুন্দৰ গোলাপে মোৰ মন আজি এনেকৈ জয় কৰি পেলাইছে। এই ফুলটিয়ে মোৰ মনটো আজি এনেকৈ জয় কৰি পেলালে মই ক'বই নোৱাৰিলোঁ। মই প্ৰেমত বলিয়া হৈ পৰিলোঁ ইয়াৰ। কি সুন্দৰ এটা চুব মোৰ ভয় লাগিছে, পাহিবিলাক সৰি যায় নেকি। যদি হয়তো কোনো কবি সাহিত্যিক হ'লোহেঁতেন, নিশ্চয় আজি কবিতা লিখি পেলালোহেঁতেন। দেখিছে সুন্দৰ দৃশ্য। তো ৰাতিপুৱা সকলোকে সুপ্ৰভাত জনালোঁ আৰু এই ভিডিঅ'টো আপোনালোকক আজি মই আগবঢ়ালোঁ। আৰু এতিয়া ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ। সকলোকে সুপ্ৰভাত জনালোঁ। সকলোৰে জীৱন সৌন্দৰ্যতাৰে উপচি পৰক, সকলোৰে জীৱন আনন্দৰে ভৰি পৰক, সকলোৱে সুখ শান্তিৰে থাকক, সকলোৰে মংগল কামনা কৰিছোঁ। আৰু বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টি সমাপ্ত কৰিছোঁ। ধন্যবাদ।